Hi guys, welcome back to my channel. মই তৃষ্ণা হোম গাৰ্ডেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ বহুত ধুনীয়া এটি প্লান্ট, হাউচ প্লান্ট কালাডিয়াম। ইয়াৰ সাইণ্টিফিক নেম হৈছে কালাডিয়াম। ইয়াক বিভিন্ন নামেৰে জনা যায়। এঞ্জেল উইংছ, এলিফেণ্ট আৰ, হাৰ্ট অফ জিচাছ, বিভিন্ন নামেৰে ইয়াক জনা যায়। এয়া দেখিছে, মোৰ ওচৰত বৰ্তমান তিনিটা ৰঙৰ কালাডিয়াম আছে। যোৱা বছৰ মই নাৰ্চাৰীৰ পৰা ইয়াক আনিছোঁ। 200 ৰুপিছত এটা পুলি 200 ৰুপিছ লৈছিল। কালাডিয়াম প্লান্ট পাৰ্মানেণ্ট প্লান্ট হয়, কিন্তু ঠাণ্ডা ঋতুত ইয়াৰ কেৱল আলুটোহে ৰৈ যায়। ইয়াৰ বাল্ব থাকি যাব আৰু স্প্ৰিং ছিজন অহাৰ লগে লগে ইয়াৰ পাতবোৰ ওলাবলৈ আৰম্ভ কৰে আৰু ছামাৰত ই খুব ধুনীয়া হৈ পৰে। কালাডিয়াম প্লান্ট ছান লাভিং প্লান্ট হয়। আপুনি ইয়াত ৰ'দতো ৰাখিব পাৰে, কিন্তু ৰ'দত ৰাখিলে সদায় পানী দিব লাগিব। অভাৰ ৱাটাৰিং নকৰিব। যদি অভাৰ ৱাটাৰিং কৰে তেতিয়া ইয়াৰ আলুবোৰ গেলি যোৱাৰ সম্ভাৱনা থাকে। এয়া দেখিছে, মই আপোনাৰ ইয়াৰ ফুলটো দেখুৱাইছোঁ। ফুলটো দেখিবলৈ ধুনীয়া হয়, কিন্তু ইয়াৰ পাত বা ঠাৰি ফুলৰ ৰস আপোনাৰ হাতত লাগিবলৈ নিদিব। খুব কেয়াৰফুলি ইয়াক আপুনি চুব। যদি ইয়াৰ ৰস লাগে তেতিয়া খজুৱাব পাৰে আপোনাৰ। সেইবাবে আপুনি কেয়াৰফুলি ইয়াক যতন ল'ব। মই সদায় পানী নিদিওঁ। বৰ্তমান মই ইয়াক পানী পৰি থকা এটা গ্ৰীণ হাউচতে ৰাখিছোঁ। বৰষুণ সদায় দি আছে আৰু ই পানী পাই আছে। মই পানী দিয়া নাই। যেতিয়ালৈকে মই ইয়াৰ মাটিবোৰ শুকাই নাযায় তেতিয়ালৈকে মই ইয়াত পানী নিদিওঁ। বেছি যতনৰ প্ৰয়োজনেই নাই। এবাৰ আপুনি লগাই দিয়ক আৰু বছৰ দিন ধৰি আপোনাৰ গাৰ্ডেনত ৰৈ যাব। ঠাণ্ডা ঋতুত যেতিয়া ইয়াৰ পাতবোৰ শুকাই যাব, ইয়াক সযতনেৰে সেই পটটো ছাইডত ৰাখি দিব। স্প্ৰিং ছিজন অহাৰ লগে লগে ইয়াৰ পাতবোৰ পুনৰ সজীৱ হৈ উঠিব আৰু ছামাৰ ঋতুত, গৰমৰ ঋতুত খুব ধুনীয়া হৈ পৰিব। সকলোৱে ইয়াৰ নামবোৰ বেলেগ বেলেগ নামেৰে কয়। মই যিকেইটা নাম জানিছোঁ তাকে মই আপোনালোকৰ আগত কৈছোঁ। এলিফেণ্ট আৰ, হাৰ্ট অফ জিচাছ, এঞ্জেল উইংছ আৰু বিভিন্ন ৰঙৰ আপুনি ইয়াক পাব। যদি আপোনাৰ ওচৰত আছে ইয়াক সংগ্ৰহ কৰি ৰাখক। খুব ধুনীয়া এটি হাউচ প্লান্ট হয়। ইয়াৰ পাতবিলাকেই ইয়াৰ বিউটি। ইয়াৰ সৌন্দৰ্য কেৱল পাততেই আছে। ফুটফুটীয়া পাতেৰে সেইবাবেই ইয়াক এঞ্জেল উইংছ বুলি কয়। সকলোৱে জানে এঞ্জেল দেখিবলৈ ধুনীয়া, তাৰ নামেই যিহেতু এঞ্জেল, সেইবাবে তাৰ পাখিকেইখনো ধুনীয়া আৰু ইয়াৰ পাতবোৰ এঞ্জেল উইংছ সেইবাবেই কয়। ইয়াৰ মেইন খেতিৰ স্থান চাউথ আমেৰিকাত খেতি কৰে। বেছি যতন লোৱা কোনো প্ৰয়োজনে নাই। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক এটি কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। যদি মোৰ চেনেলত আপুনি আজি যদি নতুন হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ছাবস্ক্ৰাইব কৰোঁতে বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মোৰ সকলো আহিবলগীয়া ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। যিকোনো ফুলৰ প্ৰশ্ন মোক কৰিব পাৰে, মই উত্তৰ দিবলৈ সাজু আছোঁ। পুনৰ লগ পাম নতুন ফুলৰ সম্ভাৰ লৈ। থেংকছ ফৰ ৱাচিং।